ভাইটি ভণ্টিহঁত, আজি মই তোমালোকৰ আগত বৰ সুন্দৰ এটা নীতি শিক্ষামূলক সাধুকথা ক'বলৈ ওলাইছোঁ দেই। আশা কৰোঁ তোমালোকে আটাই সাধুকথাটো শুনি বৰ ভাল পাবা। তেতিয়াহ'লে সাধুকথাটো মই আৰম্ভ কৰিছোঁ দেই। সাধুকথাটোৰ নাম হ'ল গান গোৱা গাধৰ সাধু। এইটো আচলতে এটা হিতোপদেশৰ সাধুৰ কিতাপখনত থকা অন্তৰ্গত ভিতৰত থকা এটা সাধু। এতিয়া মই সাধুটো আৰম্ভ কৰিছোঁ। সাধুটোৰ নাম গান গোৱা গাধৰ সাধু। শুনিবা দেই তোমালোকে। এজন ধোবাৰ এটা গাধ আছিল। ধোবাজনে সি ধুবলৈ অনা কাপোৰৰ বোজা কঢ়িয়াবলৈ গাধটোক ব্যৱহাৰ কৰিছিল। পাছে সেই ধোবাজনৰ আৰ্থিক অৱস্থাও বৰ এটা ভাল নাছিল দেই। সি গাধটোক ভালদৰে খুৱাব মেলিবও পৰা নাছিল। অৱশ্যে ৰাতি সি গাধটোক বান্ধি নাৰাখি মুকলি কৰি দিছিল, যাতে গাধটোৱে ইচ্ছা কৰিলে নিজেই কিবা আহাৰ বিচাৰি ল'ব পাৰে। সেইমতে ৰাতি গাধটো ওলাই যায় আৰু ক'ৰবাত কিবা আহাৰ বিচাৰি পেটৰ বাকী ৰোৱা ভোকবোৰ মাৰে। ভোক লাগিলে সি তাৰমানে ৰাতি হ'লে সি নিজে বিচাৰি গৈ খাদ্য খায়, ক'ৰবাত কিবা পালে। তো ওচৰৰে এখন হাবিত থকা এটা শিয়ালো তেনেকৈ সদায় ৰাতি খাদ্যৰ সন্ধানত ওলায় আৰু সি গাধটোক প্ৰায়ে লগ পায়। লাহে লাহে গাধ আৰু শিয়ালটোৰ মাজত বৰ বন্ধুত্ব গঢ় লৈ উঠিল। দুয়োটাই ওলাই আহি এঠাইত লগ হয় আৰু একেলগে খাদ্য বিচাৰি ফুৰে। বুদ্ধিয়ক শিয়ালৰ লগত ফুৰাৰ বাবে গাধৰ অৱশ্যে খাদ্যৰ অভাৱ নহয় দেই। কাৰণ শিয়ালবোৰ টেঙৰ তোমালোকে জানাই নিশ্চয়। শিয়ালটোৱে ক'ৰবাত কেনেবাকৈ খাদ্য বিচাৰি উলিয়াব। গতিকে শিয়ালে যেনেকৈ খাদ্য বিচাৰি উলিয়ালে গাধটোৰ তেতিয়া অসুবিধা একো নহয়। গাধটোৱে সেইকাৰণে শিয়াল যিফালে যায় সেইফালে সিও যায়। গোটেই ৰাতি একেলগে থাকি ৰাতিপুৱাৰ আগে আগে দুয়ো ঘৰা-ঘৰি যায়গৈ। এনেকৈ খাদ্য খাবলৈ পাই গাধটো বেছ নিপতল, স্বাস্থ্যটো তাৰ বৰ ধুনীয়া হৈ উঠিল। এদিন পূৰ্ণিমাৰ ৰাতি গাধ আৰু শিয়ালে খাদ্যৰ সন্ধানত গৈ আছে দেই। পিছে শিয়ালটোৱে আগতে এখন তিয়ঁহৰ বাৰী চাই থৈ গৈছিল। আগতে সি দেখিছিল দূৰৰ পৰা এখন তিয়ঁহৰ বাৰী আছে। গতিকে সি তিয়ঁহৰ বাৰীখন আগতেই দেখিছিল। তাৰ হিচাপত সেই তিয়ঁহবোৰ এতিয়া নিশ্চয় পুৰঠ হ'ল। গতিকে শিয়াল আৰু গাধ সেই তিয়ঁহৰ বাৰীখন পালেগৈ। গৈ দেখে শিয়ালৰ অনুমান একেবাৰে সঁচা আছিল। তিয়ঁহবোৰ একদম পুৰঠ হৈ গৈছিল আৰু পুৰঠ হৈ বৰ ধুনীয়াকৈ মুখা এনেকৈ যেন কৰি আছে, ইমান ধুনীয়া হৈ আছে। তেতিয়া দুয়োটাই কি কৰিলে জানা? পেট ভৰাই তিয়ঁহ খালে। তাৰপিছত গভীৰ টোপনিত নিমগ্ন তিয়ঁহৰ বাৰীৰ গৰাকীয়ে কিন্তু এইবোৰ কথা একো গমেই নাপালে। তাৰমানে তিয়ঁহ খাই দুয়ো একদম আধা আধি খায়েই পেলালে, বেয়াকৈ খালে। তাৰমানে গছডালৰ পৰা কামুৰি তিয়ঁহবিলাক খাই দিলে। পেটবিলাক ভৰাৰ পিছত গাধটোৱে হঠাতে ক'লে, পূৰ্ণিমাৰ এনে সুন্দৰ আৰু মনোমোহা পৰিৱেশ আৰু পেটটোও দেখোন বেছ ভৰিয়েই আছে। ইমান সোৱাদযুক্ত আহাৰ আজি পৰিছে প্ৰিয় বন্ধু। ইমান ভাল লাগিছে তিয়ঁহ খাই, আৰু মোৰ লগতে মোৰ মনটোও ভাল লাগিছে, আৰু মোৰ চিঞৰি এটা গান গাবলৈ মন গৈছে। শিয়ালে শিয়ালে ভাবিলে, কি ক'লা তুমি গান গাবা? অ' প্ৰভু ঈশ্বৰ, তুমি সেই গান নাগাবা দেই। তুমি অন্ততঃ গান গোৱা কামটো নকৰিবা। তেতিয়াহ'লে কি হ'ব জানা? তোমাৰো বিপদ হ'ব আৰু মোৰো বিপদ হ'ব। তেনেকৈ কওঁতে গাধটোৱে অলপ আচৰিতে হ'ল, কিয়নো তাক গান গাব নিদিয়ে। গাধটোৱে অকণমান অভিমান কৰিলে। সি ক'লে, মোৰ মাতটো ইমান শুৱলা, সেইবাবে তোমাৰ ঈৰ্ষা হৈছে নহয়। তুমি আচলতে বন্ধুৰ ভাল হোৱাটো নিবিচাৰা, আৰু বন্ধুৰ ভাল গুণবোৰ প্ৰকাশ হোৱাটো তুমি নিশ্চয় ভাল নোপোৱা। নহ'লে কিয় তুমি মোক ইমান বাধা দিছা? মই গান গাব খোজোঁ, তুমি মোক বাধা দিছা। কিন্তু তুমি যিয়েই নোকোৱা, মই তোমাৰ কথা নুশুনো। আৰু মোৰ মনটো আজি ইমান ভাল লাগিছে, পেট পূৰা ভৰি গৈছে, আৰু সুন্দৰ পূৰ্ণিমা ৰাতি মই আজি গান গামেই দেই। শিয়ালে ভাবিলে, ই কি গাধ, ইয়াক বুজাই দেখোন লাভ নাই। গতিকে ই গাব খুজিছে যেতিয়া গাবই যেন পাইছোঁ দেই। তেতিয়া শিয়ালে ক'লে, তুমি যদি গান গোৱাৰ কথা সিদ্ধান্ত লৈছে তেতিয়াহ'লে গোৱা বাৰু, মইনো কি খাই দিলেতো আৰু মোৰ লাভ নাই।
কিন্তু মোক অকণমান তুমি দয়া কৰা ভাই, বন্ধু, তুমি মোক অকণমান দয়া কৰা। মানে অলপ সময় পিছত তুমি গানটো আৰম্ভ কৰা দেই। ইতিমধ্যে মই অলপ দূৰলৈ নিৰাপদ ঠাইলৈ দৌৰ মাৰোঁ, তেনেকৈ ক'লে। তাৰপিছত গাধটোৱে বুজি নাপালে তাৰ কথাখিনি। কিনো ক'লে শিয়ালে। তাৰপিছত শিয়ালটো তিয়ঁহৰ বাৰীৰ পৰা কিছু দূৰলৈ কি কৰিলে জানা, বিৰাট জোৰে লৰ মাৰিলে। তাৰ পাছত গাধটোৱে, সি লৰ মৰাৰ পিছতেই গাধটোৱে তাৰ সেই মোটা একদম মানে গৰগৰীয়া মাতটোৰে সি কি কৰিলে, ডেডা উৰি পাৰি গান গাবলৈ আৰম্ভ কৰিলে। সেয়া গান হ'লনে বাৰু তোমালোকে কোৱাচোন? গাধ এটাই সেইটো মাতেৰে গান গাবলৈ ধৰিলে। তাৰ বেসুৰা আৰু কৰ্কশ গানৰ মাতত তিয়ঁহৰ বাৰীৰ গৰাকীটো টোপনি ভাঙি গ'ল। তেওঁ ভাবিলে, কাৰ মাতো এইটো, কোনে চিঞৰি আছে? তেওঁ উঠি আহি দেখিলে যে তেওঁৰ তিয়ঁহৰ বাৰীত এটা গাধ, আৰু সি তিয়ঁহবিলাক খাই গোটেই লণ্ড ভণ্ড কৰিছে, কৰি উঠি গান গাই আছে। তেওঁ বৰ খং উঠি গ'ল দেই। তেওঁ খঙতে কি কৰিলে জানা, এডাল লাঠি লৈ আহি গাধটোক উৰাই ঘূৰাই কোবাব ধৰিলে। মাৰ খাই পেলাইতো একদম গাধটোৱেতো তাৰপৰা একদম বিকট চিঞৰ মাৰিলে। সি যন্ত্ৰণাত থাকিব নোৱাৰি তাৰ পৰা কোনোমতে দৌৰি দৌৰি পলাইহে ৰক্ষা পালে। আৰু কিছুদিন কেকাই গেঠাই আহি পেলাই সি বন্ধু শিয়ালক লগ পালে। সি শিয়ালটোক ক'লে, তুমি ঠিকেই কৰিলা বন্ধু, মই তেতিয়া গান গোৱা উচিত নাছিল। মই গান গাওঁতে তিয়ঁহৰ বাৰীৰ মালিক বা গৰাকীক কি কৰিলোঁ, ফলত তেওঁ সাৰ পাইহে গ'ল টোপনিৰ পৰা, আৰু তেওঁক জগাই দিয়া যেন হ'ল, আৰু যাৰ বাবে তাৰ ফলো মই হাতে হাতে পালোঁ। তেওঁ বৰ বেয়াকৈ মোক মাৰিলে, বৰ বেয়াকৈ মাৰিলে। গোটেই গাটো কি বিষ খাইছে নহয়, কিমান মাৰিছে মোক। এইবিলাক যেতিয়া দুখলৱাকৈ ক'লে, শিয়ালে কিন্তু তেতিয়া মুখেৰে একো নামাতিলে। কিয় নামাতিলে? শিয়ালে মনে মনে ভাবিলে, হেই, তোৰ নিচিনা এনেবোৰ কাম নভবা নিশ্চিন্তকৈ কৰা বাবেইতো তহঁতৰ নাম গাধ। গাধ কাৰণেইতো কথা নাই বতৰা নাই ডেডা উৰি পাৰি পেলাই চিঞৰি চিঞৰি সেই ৰাতিখন গান গাইছে, যাৰ ফলত ধৰা পৰি গ'লি আৰু মাৰো খালি। গতিকে শিয়ালে এইবিলাক একো নকয় মনৰ ভিতৰতে এইবিলাক কথা ভাবিলে ই গাধ যেতিয়া গাধয়ে দেই, সঁচাকৈ গাধ, একো নাই মূৰত। তাকে ভাবি শিয়ালে গাধৰ দুখলগা কথাবিলাক শুনি কিন্তু একো নামাতিলে, মনে মনে থাকিল। গতিকে এই সাধুকথাটোৰ পৰা আমি এটা কথা জানিলোঁ যে নভবা নিশ্চিন্তাকৈ কিছুমান কাম আমি কৰিব নালাগে। আৰু যোনে কৰে, যিটো ভাবি চিন্তি সদায় আমি কাম কৰিব লাগে। নভবাকৈ যদি আমি কিছুমান কাম কৰোঁ নহয়, তেতিয়াহ'লে আমাৰ কিছুমান ডাঙৰ ভুল হ'ব পাৰে, যাৰ কাৰণে ডাঙৰ অন্যায় বা দোষ হ'ব পাৰে। বুজিলা?